পকৰ ফাটা গৰমত দেখিলে কোনে পিন্ধি থাকে ইমান গৰম বাল বিজনেছটো ঠিকে আছিল কিন্তু গৰমৰ কাৰণে একো কৰিব পৰা নাই বেছি দিন কৰিব নোৱাৰা মানুহে গম পালে মোৰ পিঠি ফেলব আৰু এইটো চোৱা আৰু বাচ্চা এন্দুৰ আছা বাল এইটো দেখো এন্দুৰে মই আগতে তাতে বিশ্বাস নকৰা এতিয়া বিশ্বাস হৈছে না ধকৰা মাইনা আছ বলো বাচ্চা আও মেছো তহঁতে কৰিব পাৰিলি আৰু বাচ্চা কিমান মানুহ ঠগাইছা আনকে তই মই সিদিনাই গম পাইছো তোক মই তেতিয়াই চিনি পাইছিলো হৈছে যাবাল তহঁতে কেনেকৈ চিনি পালি মোক কি আমাক বুৰ্বক পাইছা নেকি এনেকে নহয় গাঁৱক লৈকে লৈ যাওঁ গাঁৱত নি আৰু পুৰা একদম ঠাণ্ডা ফাটি দিম আৰু তামোল কাটি ৰাইজক খুৱাম যাওঁ লৈ যাওঁ ইয়াক সবাই কি এনে কৰে মই তহঁতৰ লগৰে দেখোন এনে নকৰিবি নকৰিম হাৰামজাদা তই কি কাম কৰি আছা এইগিলা ইমান মানুহক ঠগাইছা তই কুত্তাৰ বাচ্চা ক'ত পলাবা আছে তই যোৱাৰ বাচ্চা ভাই এৰি দিয়ে দুপেচি এৰি দিয়ে ভাই এৰি দিয়ে তাকে নাদবি তাকে ধৰি থাকচোন তাক কি কৰোঁ এতিয়া লাংটা কৰি তাক গাঁৱত ঘূৰাম ভাই এনে কৰে আমি দুখন এখন লগৰে চলিয়ে নেল মোক এৰি দিয়ে যাওঁ মই নকৰোঁ দে ভুল নকৰোঁ দে এতিয়া মোক বিশ্বাস কৰিলে তোক বিশ্বাস কৰাত নাই আৰু দুপেচি এনেও এৰি দিয়ে মাৰ তাক আৰু মাৰ এনেকে কি নহয় কিবাকে হ'লে পলাব লাগিলে নহ'লে মোৰ সন্মান যাব কেনেকৈ নাপায় মোক নহ'লে গাঁৱক লৈকে লৈ যাওঁ সেই যা বাল বাল মাৰি থৈ গুচি গেলি ধৰে তাক তোৰো বাল ধৰা মিনাও কামে নাই তাক ধৰি ৰাখিব নলি তই দেখা নাই বাল ক'ত মাৰি দি কেনে গুচি গৈছি তামোলত থক কহিব আন পাইছোঁ বাল দুইটা বিচাৰি যাওঁ তাক কি দুখ পাইছোঁ বাল কেনেকৈ মাৰছি ক'ত বা গেল বাল এতিয়া নাই দেখোনতে কোনফালে বা গেল নেল ধৰাৰ কামে নাই তাক ধৰি ৰাখিব নলাগে বাল ক'ত মাৰি দি গৈছি দেখা নাই তহঁতে কোনো ধৰিব নালি মই ধৰি ৰাখিছিলোঁ চিৰিটা ক'ত গেল নাপাত আহিব লাগে ক'বাই কি কৰাতে এতিয়া কি কৰিবি আৰু সুধা মুখখন লৈ ঘৰত যা তেজ ক'ত পাই গেল ধৰা মিনাই তাক পালি এইবাৰ লাংটা কৰি ঘুবাম মানুহটোৰ কাম বন নাই আৰু ক'ত বা মৰিবা গেছি সেই পুৱাই ওলাই গেছি এতিয়ালৈকে অহা নাই ধুনু হিল ঘূৰি কেনে ক'বাৰ পাই তুমি ইয়াতে আছা কি কৰি আছা ধুনুতে মাখি মাৰি আছো ৰাতিপুৱাৰ পৰা ক'ত মাৰিছিলে বা মই জানতো দেখোন খঙত আছা ইমান খং কৰিব নাপায় জান আজি আকৌ নাপা খাবা খালি ঘৰত খাব নাপালে নাই আছে ন খোৱা বস্তু মোৰ খাবা নাপালে কৰিব খাবি খাম দা কিবা বাদ দিয়া মায়ে বোলে মামা হাততে দে গেছি হয় নাজনো মই ক'ত গেছি কৈ দানি কথাটো বহুত চিন্তা ৰাখে দেখোন মানুহটোৱে নাই তাতে যাই কি ফুচফুচাই আছ কি তোমাৰ সঁচা কথা কওঁ ৰ'বা মই কি সঁচা কথা ধুনু মায়ে আৰু মই এগিলা চব নাটক কৰি আছিলো হা কি নাটক কৰিছিলা মায়ে আৰু মোৰ মাজত একো কাজিয়া লাগা নাই আমি ভালে আছো একদম মিলি জুলি আছো হা তে মোক কিয় কোৱা নাই ইমান দিনে মোক মায়ে ক'বা হাক দিছিল ভগৱান মই এনে চিন্তা কৰি মৰিছিলো এইগিলাখান এনে কৰিলো চিন্তা কৰিব নালাগে দা ভাল লাগছি দা শুনি কেনে মায়ে মামা হাততে গেছি দা ৰাতিপুৱাই গেছি আজি ধুনু শুনা না কি ওচৰ লৈ আহিছা চাওঁ চুমা এটা খাওঁ তোমাক যা লাজ লাগে নহয় দে ঘৰত কোনো নাই দেখোন যা লাগি কথা ক'বা আহে যা ধুনু শুনা নুশুনো মই আকৌ যাওঁ তুমি কাম কৰাগে ধুনু ক'ত আছ একে ওচৰত দিয়া না এটা চুমা দিয়া ধুনু ইচ গাটো মৰা গৰু গন্ধ ওলছি যা গাধকে যা চিনিও নাপাওঁ ঘৰটো বা কোনটো আছিল বাহিনী সুধি চালো হয় মেক চলাইটো আপিয়ে কাকবা ৰখি আছে বালতে যাওৰা পেলা হওক লাগি অলপ লেবেল মাৰি যাব লাগিব হেল্ল' কিমান লাগে 10 লাখ টকা দিম দা আজি ৰাতিয়ে দি দিম দে ৰাতিয়ে মোৰ পইচা টেনশ্যন নাই মই পইচাৰ ওপৰতে ঘুমাই থাকোঁ সদায় ইমান পইচা মোৰ একদম পইচা থবাৰ জেগা নহয় গৈছে দাদা শুনাচোন দে মই পিছত ফোন কৰি আছোঁ তোমাক কেন তাপিটো মাতিছি দেখোন মোক ভণ্টি মোক মাতিছা হয় দাদা আপোনাকে মাতিছোঁ কোৱাছো ভণ্টি বন্ধু মহাজনৰ ঘৰটো দেখাই দিব লাগিছে বন্ধু মহাজন দিম কথা নাই মই দেখাই দিম যে হালি থকা গছডাল দেখিছে ন তাৰ তলেৰে ৰাস্তাটো যে আছে সেইটো দি গুচি যাবা তাৰে প্ৰথম ঘৰে বন্ধু মহাজনৰ ঘৰ চিনি পাইছোঁ হ'ব দে থেংক ইউ দাদা নাই থেংক ইউৰ কোনো কথা নাই দিয়া দাদা তোমাৰ টকা পইচা বহুত নেকি মানে মোৰ টকাৰ কোনো অভাৱেই নাই ইমান টকা মোৰ তুমি ইমান ধনী মানুহ মই বহুত ধনী মানুহ ধনী হৈও তুমি ইমান নৰ্মেল হৈ থাকা যে মই মানুহক নেদেখাওঁ মই ধনী হৈ থাকা বুলি হ'ব দাদা মই আহোঁ এতিয়া পিছত লগ পাম তোমাৰ নাম্বাৰটো গেলে যা আছে ছোৱালীটো তামাম ভাল লাগছে কিন্তু পঠাব পাৰিলে কামত আহিলে হ'ব দে বন্ধু মহাজনৰ তাতে আহিছি লগ পাম দে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব কিবা ভুল হৈছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰি নাযাব দিয়ক আহিছে দিয়ক আজিৰ কাৰণে পিছত লগ পাম আৰু বাই